অলৰাইট গাইজ, আজি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত থকা BSc মেডিকেল টেকনলজি কোৰ্চৰ বিষয়ে আলোচনা কৰিম। BSc মেডিকেল টেকনলজিত কি কোৰ্চ আছে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত কেইটা কোৰ্চ আছে, এডমিশ্যন প্ৰচেছ কেনেকুৱা হয়, টোটেল গভৰ্ণমেণ্ট কলেজ কেইটা আছে আৰু টোটেল গভৰ্ণমেণ্ট কলেজত টোটেল চিট কেইটা আছে, ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এক্সাম কেতিয়া হ'ব, এক্সামৰ চিলেবাছ কি হয়, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সকলো সম্পূৰ্ণ ডিটেইলছত ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰাইট, প্ৰথমতে আহিছোঁ কোনবোৰ কোৰ্চক BSc মেডিকেল টেকনলজি কোৰ্চ বুলি কোৱা হয় আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত কোনবোৰ BSc মেডিকেল টেকনলজি কোৰ্চ আছে। প্ৰথমতে আছে BSc ইন কাৰ্ডিয়েক কেয়াৰ টেকনলজি, তাৰপিছত আছে BSc ইন ডায়ালাইচিছ টেকনলজি, তাৰপিছত আছে BSc ইন ট্ৰুমা এণ্ড ইমাৰ্জেঞ্চি, তাৰপিছত আছে BSc ইন OT টেকনলজি, তাৰপিছত আছে BSc ইন এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ, তাৰপিছত আছে BSc ইন মেডিকেল লেবৰেটৰী টেকনলজি বা BMLT। চ' BMLT কোৰ্চৰ স্ক'প বহুত বেছি আছে। মই BMLT কোৰ্চৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' বনাম আপোনালোকৰ কাৰণে। BMLT কৰাৰ পিছত কি স্ক'প আছে, কেনেকুৱা ধৰণৰ চাকৰি পোৱা যায়, প্ৰাইভেটত চাকৰি কেনেকুৱা আছে, চৰকাৰী চাকৰি, চ' সকলো ডিটেইলছত ক'ম। তাৰপিছত নেক্সট আছে BSc ইন ব্লাড বেংকিং টেকনলজি, তাৰপিছত আছে BSc ইন ICU টেকনলজি, তাৰপিছত আছে BSc ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকনলজি, তাৰপিছত আছে বেচেলৰ ইন ফিজিঅ'থেৰাপি বা BPT বুলি কোৱা হয়। চ' BPT কোৰ্চতো স্ক'প বহুত বেছি আছে। আৰু এটা কোৰ্চ আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত, যিটো মেডিকেল টেকনলজি কোৰ্চৰ ভিতৰত পৰে, সেইটো হৈছে মাষ্টাৰ ইন ফিজিঅ'থেৰাপি। চ' সেইটো কৰিবলৈ প্ৰথমতে আপোনাৰ UG কোৰ্চটো কৰিব লাগিব, তাৰপিছত আপুনি সেইটো কৰিব পাৰিব। আৰু এইবোৰ কোৰ্চেৰে ছেম কোৰ্চ যেনে ডিপ্ল'মা ইন কাৰ্ডিয়েক টেকনলজি, ডিপ্ল'মা কোৰ্চ যিবোৰ আছে সেইবোৰক পেৰামেডিকেল কোৰ্চ বুলি কোৱা হয়, যেনে ডিপ্ল'মা ইন OT টেকনলজি, DPT, DMLT। চ' এনেকুৱা যিবোৰ ডিপ্ল'মা কোৰ্চ আছে 2 বছৰৰ কোৰ্চ, এইবোৰক পেৰামেডিকেল কোৰ্চ বুলি কোৱা হয়। চ' আপোনালোকে কিছুমানক সুধিব পাৰে BSc ইন মেডিকেল টেকনলজি কোৰ্চ ভাল নে পেৰামেডিকেল কোৰ্চ ভাল। চ' অফক'ৰ্ছ মোৰ এনচাৰ এইটোৱে হ'ব, BSc এই কোৰ্চ যিবোৰ আছে সেইবোৰ ডিপ্ল'মা কোৰ্চতকৈ বহুত বেছি ভাল। চ' BSc ইন মেডিকেল টেকনলজি কোৰ্চ পেৰামেডিকেল কোৰ্চতকৈ বহুত বেছি ভাল আৰু BSc মেডিকেল টেকনলজি কোৰ্চত স্ক'প বহুত বেছি আছে আৰু ভেলু বহুত বেছি আছে। চ' এইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। বাকী এইবাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত BSc ইন মেডিকেল টেকনলজি কোৰ্চ আৰু পেৰামেডিকেল কোৰ্চৰ এক্সাম একেলগে হ'ব। বাট BSc ইন মেডিকেল টেকনলজি কোৰ্চত কম্পিটিশ্যন বহুত হ'ব, কাৰণ BSc মেডিকেল টেকনলজি কোৰ্চত চিট বহুত কম আছে আৰু পেৰামেডিকেল কোৰ্চত চিট বেছি আছে এজ কম্পেয়াৰ টু BSc ইন মেডিকেল টেকনলজি। চ' পেৰামেডিকেল কোৰ্চত কলেজো বহুতকেইটা বেছি আছে এজ কম্পেয়াৰ টু BSc ইন মেডিকেল টেকনলজি। চ' পেৰামেডিকেল কোৰ্চৰ কাট অফ অলপ কম যাব, কিন্তু BSc ইন মেডিকেল টেকনলজিৰ কাট অফ অলপ বেছি যাব। চ' এতিয়া চাওঁ BSc মেডিকেল টেকনলজিৰ কাৰণে কোনবোৰ কলেজ আছে গভৰ্ণমেণ্টত, কোনবোৰ কলেজ আছে যিবোৰে BSc মেডিকেল টেকনলজি কোৰ্চ অফাৰ কৰে। আপুনি স্ক্ৰীনত চাব পাৰিছে, এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে এডমিশ্যন নোটিছ। এইখন হৈছে 2022ৰ এডমিশ্যন নোটিছ। লাষ্ট ইয়াৰ এক্সাম হোৱা নাছিল, PCBৰ পাৰ্চেণ্টেজ বেচিছত এডমিশ্যন হৈছিল। চ' এইবাৰ এক্সাম হ'ব, কিন্তু এইবাৰ কোনকেইখন কলেজ আছে দিয়া নাই, কিন্তু লাষ্ট ইয়াৰ দিছিল যে কোনকেইখন কলেজ আছে BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে। চ' মই আপোনালোকৰ কাৰণে এইখন নোটিছ দেখাই আছোঁ। এইখন নোটিছত আছে কোনকেইখন কলেজ আছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম কেণ্ডিডেট চেকিং এডমিশ্যন ইনটু BSc মেডিকেল টেকনলজি কোৰ্চেছ ইন 4 মেডিকেল কলেজ। চ' টোটেল 4খন মেডিকেল কোৰ্চ আছে BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে। প্ৰথমতে আছে গুৱাহাটী মেডিকেল কলেজ GMC, আৰু তাৰপিছত আছে আছাম মেডিকেল কলেজ, তাৰপিছত আছে শিলচৰ মেডিকেল কলেজ, আৰু লাষ্ট আছে যোৰহাট মেডিকেল কলেজ। চ' টোটেল 4খন কলেজ আছে। চ' মাত্ৰ 4খনে কলেজ আছে আৰু এখন কলেজত মাত্ৰ 50টা বা 60টাকৈ চিট আছে। এতিয়া টোটেল চিট কিমান আছে? চ' টোটেল চিট আছে 220+। লাষ্ট ইয়াৰ টোটেল চিট আছিল 220। চ' এইবাৰো 220 বা তাতকৈ বাঢ়িব পাৰে। যদি বাঢ়িব তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰেই হ'ব, কিন্তু লাষ্ট ইয়াৰ 220 আছিল। চ' মই এইটোৱে দিছোঁ, এইবছৰ কোনো এভেইলেবল ডাটা নাই, চ' মই লাষ্ট ইয়াৰৰ ডাটাই দিছোঁ আপোনালোকৰ কাৰণে। এতিয়া আহিছোঁ আপুনি এডমিশ্যন কেনেকৈ ল'ব আৰু এক্সাম কেতিয়া হ'ব, ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, চিলেবাছ কি হ'ব এক্সামৰ। আপুনি স্ক্ৰীনত চাব পাৰিছে, এইখন হৈছে 2023 বা এইবছৰৰ এডমিশ্যন নোটিছ। চ' আপোনালোকৰ এডমিশ্যন নোটিছ আহি গৈছে। মই এইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে। লাষ্ট ভিডিঅ'টো এইটোৰ ওপৰতে বনাইছোঁ। চ' তাতে আছে এক্সাম ডেট কিমান আছে, ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, চিলেবাছ কি হয়। আগতে BSc মেডিকেল টেকনলজিত এডমিশ্যন ল'বৰ কাৰণে এক্সাম দিব নালাগিছিল, PCB পাৰ্চেণ্টেজ বা হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বেচিছত এডমিশ্যন হৈছিল, কিন্তু এই বছৰৰ পৰা এডমিশ্যনৰ কাৰণে এক্সাম দিব লাগিব। চ' আপোনালোকৰ এক্সামটো হ'ব 20 আগষ্টত।
আৰু ফৰ্ম ফিলআপ 17 জুলাইৰ পৰা মানে কালিৰ পৰা ষ্টাৰ্ট হ'ব। চ' মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাম কেনেকৈ আপোনালোকে ফৰ্ম ফিলআপ কৰিব A to Z প্ৰচেছ। নেক্সট কুৱেশ্যন পেটাৰ্ণ আৰু চিলেবাছ। চ' আপোনালোকৰ এক্সামত 100টা কুৱেশ্যন থাকিব, MCQ কুৱেশ্যন বা মাল্টিপল চইচ কুৱেশ্যন থাকিব ফিজিক্সৰ, কেমিষ্ট্ৰিৰ, বায়'লজিৰ আৰু ইংলিছৰ। চ' টোটেল 4টা ছাবজেক্ট ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। চ' টোটেল 100 মাৰ্কছ আৰু বায়'লজিত থাকিব 25 মাৰ্কছ, ফিজিক্সত 25 মাৰ্কছ, কেমিষ্ট্ৰিত 25 মাৰ্কছ আৰু ইংলিছত থাকিব 25 মাৰ্কছ। চ' 4টা ছাবজেক্টছত গোটেইকেইটাত 25 মাৰ্কছকৈ থাকিব। আৰু কুৱেশ্যনবোৰ আহিব আপোনাৰ হায়াৰ ছেকেণ্ডেৰী 11th আৰু 12th দুয়োটাৰ পৰাই। চ' 11th পৰাও আহিব, 12th পৰাও আহিব, দুয়োটাৰ পৰা আহিব। 11th ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, ইংলিছ আৰু 12th ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, ইংলিছৰ পৰা আহিব। কিন্তু ইংলিছত আপোনালোকে মেক্সিমাম গ্ৰামাৰ চাব, 95% গ্ৰামাৰে চাব ধৰিবলৈকে। কাৰণ লাষ্ট টাইম যেতিয়া ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এক্সাম হৈ গ'ল তাতেও তেনেকৈ ছেম এক্সাম পেটাৰ্ণ আছিল আৰু ছেম চিলেবাছ আছিল। চ' গোটেইখিনি ছেমে আছিল। তাতে ইংলিছত থিয়ৰীৰ পৰা এটা কুৱেশ্যন অহা নাই, মানে টেক্সটৰ পৰা এটা কুৱেশ্যন অহা নাই, গোটেইখিনি কুৱেশ্যন আহিছে গ্ৰামাৰৰ পৰা। চ' আপোনালোকে গ্ৰামাৰ চাব পাৰে, টেক্সট নাচালেও হ'ব, মানে চাব অলপ কিন্তু মেক্সিমাম ফ'কাছ কৰিব গ্ৰামাৰত। এতিয়া আহিছোঁ ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়া। চ' আপুনি এডমিশ্যন ল'বলৈ আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব বা PRC চাৰ্টিফিকেট থাকিব লাগিব। চ' এতিয়া নালাগে ফৰ্ম ফিলআপৰ সময়ত, আপোনাৰ যেতিয়া কাউন্সেলিং হ'ব কাউন্সেলিঙৰ সময়ত PRC চাৰ্টিফিকেটখন লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়ৰ ল'ৰা ছোৱালীৰ কাৰণে PRC চাৰ্টিফিকেটখন নালাগে। তাৰপিছত আছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত PCBত 45% মাৰ্কছ থাকিব লাগিব জেনেৰেল কেটেগৰী ষ্টুডেণ্টছৰ কাৰণে। আৰু OBC, MOBC, SC, ST প্লেনছ, ST হিলছ কেটেগৰীৰ কাৰণে PCBত 40% মাৰ্কছ থাকিলেই হৈ যাব। আপুনি এক্সাম দিবলৈ আপোনাৰ মিনিমাম বয়স 17 বছৰ হ'ব লাগিব। আৰু মেক্সিমাম আপোনাৰ যিমান হৈছে, আপোনাৰ যদি 30 বছৰ 40 বছৰ হৈছে তেতিয়াহ'লেও আপুনি এক্সাম দিব পাৰিব। মেক্সিমাম বয়স নাই, চ' আপুনি এক্সাম দিব পাৰিব। অ'কে, কিবা যদি ডাউট আছে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত মই লিংক ডিছক্ৰিপশ্যনত দি দিম বা কমেণ্ট ছেকশ্যনত সুধিব পাৰে, মই যিমান পাৰোঁ আপোনালোকক ছল্ভ কৰি দিম। অলৰাইট, আজিৰ কাৰণে ইমানখিনি আছিল। আশা কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ।